ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ দশম শ্ৰেণীৰ বিষাদ যুগ পাঠটো তোমালোকৰ প্ৰাচীন ভাৰতীয় শিক্ষাৰ শ্ৰী ভট্টদেৱৰ দ্বাৰা ৰচিত এই পাঠটি আজি মানে ইয়াৰ মই তোমালোকক প্ৰশ্ন উত্তৰসমূহ কৰাই দিম আৰু যিসকলে আজি প্ৰথম মোৰ চেনেলটোলৈ আহিছা তেওঁলোকে কেতিয়াও মানে পুনচাতেই তোমালোকে প্ৰথমতেই তোমালোকে প্ৰশ্ন উত্তৰবিলাক কেতিয়াও নকৰিবা তোমালোকে প্ৰথম পাঠটো বুজি ল'বা পাঠটো দুবাৰ তিনিবাৰ বুজি লোৱাৰ পাছত তোমালোকে প্ৰশ্ন উত্তৰবিলাক নিজে কৰিবলৈ চাবা আৰু যেতিয়া নিজে নোৱাৰিবা তোমালোকে তেতিয়াহে প্ৰশ্ন উত্তৰবিলাক চাবা আজি আমি প্ৰশ্ন উত্তৰবিলাকৰ বিষয়ে আলোচনা কৰিম আৰু তোমালোকক ইয়াত মই তোমালোকক প্ৰথমতেই বিষাদ যুগৰ বিষয়ে তোমালোকক মই দুটা ভিডিঅ' আপলোড কৰি থৈছোঁ ভট্টদেৱৰ বিষয়ে কৈছোঁ গতিকে আজি আমি পাঠটোৰ প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে আলোচনা কৰিম আৰু তোমালোকে মনত ৰাখিবা সদায় তোমালোকে প্ৰশ্নৰ উত্তৰসমূহ তোমালোকে কেতিয়াও মুখস্থ নকৰিবা সদায় তোমালোকে বুজি ল'বা বুজাৰ পাছতহে তোমালোকে তেতিয়াহে তোমালোকৰ লাভ হ'ব নহ'লে তোমালোকৰ একো লাভ নহ'ব এতিয়া তোমালোকে প্ৰথমতে চোৱাচোন তোমালোকৰ মই ইতিমধ্যে যিমানবিলাক তোমালোকৰ মানে পৰীক্ষা হৈ গৈছে মানে সব নহয় আৰু তোমালোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মই তোমালোকৰ প্ৰশ্নবিলাক চাইছোঁ আৰু তাত মই যিবিলাক মানে প্ৰশ্ন পাইছোঁ সেইবিলাক মই তোমালোকক ইয়াত দিছোঁ ইয়াত তোমালোকৰ ভট্টদেৱৰ বিষয়েও তোমালোকৰ বহুত মানে প্ৰশ্ন আহিছে তোমালোকে সেইবিলাকো পঢ়িবা আৰু ইয়াৰ পাঠটো মানে তোমালোকে এই ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা গম পালানে তোমালোকে শেষলৈকে চালেহে তোমালোকে সকলোবিলাক কথা গম পাবা বুজি পালা নহয় মই তোমালোকক মানে বিভিন্ন প্ৰশ্ন পেপাৰ মানে টেষ্ট বৰ্ডবিলাকত যিমানবিলাক মানে প্ৰশ্ন আহি আছে তাৰ পৰা মই বাছি বাছি তোমালোকক মানে সঘনাই আহি থকাবিলাকৰ ওপৰতো মই তোমালোকক ইয়াত দিছোঁ গতিকে তোমালোকে শেষলৈকে চাবা নহ'লে কিন্তু তোমালোকৰ বহুত বস্তু থাকি যাব এতিয়া চোৱা তোমালোকৰ ইয়াত কি পাঠত মানে থকা প্ৰশ্নবোৰ দেখিছা নহয় মহাৰথী কাক বোলে আছে তোমালোকৰ আৰু কি আছে তোমালোকৰ আছে কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম আছে নহয় তোমালোকে দেখিছা নহয় এই প্ৰশ্নবিলাক গতিকে আজি মই প্ৰথম মোৰ প্ৰশ্নখিনি মই ইয়াত দেখুৱাইছোঁ তোমালোকক কি প্ৰশ্ন আহি আছে সেইবিলাকৰ পৰা মই মানে বাছি দিছোঁ গতিকে তোমালোকে একেবাৰে প্ৰথমৰ পৰা শেষলৈকে তোমালোকে ভিডিঅ'টো চাবা তোমালোকৰ প্ৰথমটো চোৱা অসমীয়া গদ্যৰ জন্মদাতা কোন মই তোমালোকক আগতেও কৈছোঁ ইয়াৰ আগৰ যিটো মানে বিষাদ যুগৰ ভিডিঅ' আপলোড কৰিছিলোঁ দুটা তাতো কৈছোঁ আমাৰ অসমীয়া গদ্যৰ জন্মদাতা হৈছে কোন ভট্টদেৱ মনত ৰাখিবা দেই আৰু তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো হৈছে কি ভট্টদেৱৰ সম্পূৰ্ণ নামটো কি এতিয়া ভট্টদেৱৰ সম্পূৰ্ণ নামটো কি বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য তোমালোকে মনত ৰাখিবা 3 নম্বৰ প্ৰশ্নটো হৈছে তোমালোকৰ পাঠত এইবিলাক প্ৰশ্ন নাই মই তোমালোকক বাছি দিছোঁ বেলেগ মানে টেষ্ট বৰ্ডবিলাকৰ পৰা এই প্ৰশ্নবিলাক উলিয়াই তোমালোকক দিছোঁ গতিকে তোমালোকে একদম শেষলৈকে চাবা তাৰপিছত 3 নম্বৰটো চোৱা তোমালোকৰ বিষাদ যুগ পাঠটি ক'ৰ পৰা লোৱা হৈছে এতিয়া বিষাদ যুগ পাঠটি কথাগীতাৰ পৰা তুলি দিয়া হৈছে তোমালোকে প্ৰথম আৰম্ভণিতে তোমালোকে দেখিবা বিষাদ যুগ কথাগীতাৰ পৰা তুলি দিয়া হৈছে বুলি লিখাই আছে চতুৰ্থটো চোৱা তোমালোকে ভট্টদেৱক কোনে কিয় ভাগৱত ভট্টাচাৰ্য উপাধি প্ৰদান কৰিছিলে প্ৰায় আহে দেই এতিয়া ভট্টদেৱক ভাগৱত ভট্টাচাৰ্য বুলি কোৱা হৈছিলে কি কাৰণে কোৱা হৈছিলে চোৱা ভট্টদেৱক পণ্ডিত সমাজে কোনে দিছিলে কোনে বুলি কৈছে নে কোনে বুলি ক'লে তোমালোকে কি বুলি লিখিব লাগিব পণ্ডিত সমাজে কি কাৰণে দিছিলে ভাগৱত ভট্টাচাৰ্য ভাগৱতত বিশেষ বুৎপত্তি আৰু শাস্ত্ৰৰ ব্যাখ্যাত অগাধ পাণ্ডিত্যৰ কাৰণে ভাগৱত ভট্টাচাৰ্য উপাধি প্ৰদান কৰিছিলে মানে যিসকল পণ্ডিত আছিলে সেই সময়ত অসমত তেওঁলোকে কি কৰিছিলে বিবেচনা কৰিছিলে যে ভট্টদেৱ মানে বহুত তেওঁ মানে ভাগৱতত তেওঁ বহুত জ্ঞান আছিলে বুৎপত্তি আছিলে একদম বহুত কথা তেওঁ জানিছিলে আৰু শাস্ত্ৰৰ ব্যাখ্যাত আৰু শাস্ত্ৰত যিবিলাক কথা আছিলে সেইবিলাক তেওঁ খুব ধুনীয়াকৈ মানুহক বুজাই দিব পাৰিছিলে আৰু সেই অগাধ পাণ্ডিত্যৰ কাৰণে তেওঁ কি কৰিছিলে ভাগৱত ভট্টাচাৰ্য উপাধি প্ৰদান কৰা হৈছিলে তোমালোকে মনত ৰাখিবা দেই তাৰপিছত তোমালোকে চোৱা 5 নম্বৰটো ভট্টদেৱে সংস্কৃত ভাষাত ৰচনা কৰা দুখন কাব্যৰ নাম লিখা এতিয়া তোমালোকৰ তেওঁ সংস্কৃততো লিখিছিলে আৰু অসমীয়া ভাষাটো লিখিছিলে দেই অসমীয়া ভাষা বুলি ক'লে একেবাৰে আমি এতিয়া কোৱা ভাষাটো নহয় দেই এতিয়া চোৱা ভট্টদেৱে সংস্কৃত ভাষাত ৰচনা কৰা দুখন কাব্যৰ নাম হৈছে কি ভক্তিহাৰ আৰু ভক্তি বিবেক তোমালোকক কেতিয়াবা এনেকৈও আহে মই তোমালোকক দুখন বুলি দিছোঁ কেতিয়াবা এখনৰ নাম আহিব পাৰে তেতিয়া তোমালোকে যোনখন ভাল লাগে ভক্তিহাৰ ভাল লাগিলে ভক্তিহাৰ লিখিবা ভক্তি বিবেক ভাল লাগিলে ভক্তি বিবেক লিখিবা তাৰপিছত 6 নম্বৰ প্ৰশ্নটো হৈছে যে ভট্টদেৱে অসমীয়া ভাষাত ৰচনা কৰা দুখন কাব্যৰ নাম লিখা তেওঁ অসমীয়া ভাষা তোমালোকে এই এতিয়া যে আমি যিটো বিষাদ যুগ পাঠটোত দেখিছা না তাত কেনেকুৱা ভাষা ব্যৱহাৰ কৰা হৈছিলে তেতিয়া অসমত মানুহবিলাকে তেনেকৈ কথা পাতিছিলে আৰু ভট্টদেৱেই সেই ভাষাটোতে মানে লিখিছিলে বুজি পাইছা না তোমালোকে আমি আজি যেনেকৈ কথা পাতোঁ তাতোতকৈ অলপমান বেলেগ
সেই ভাষাটোৱে লাহে লাহে মানে কি হৈছিলে বিকাশ লাভ কৰি আজি এই ভাষাটো পাইছেগৈ গম পালা নাই তাৰপিছত চব ভট্টদেৱে অসমীয়া ভাষাত ৰচনা কৰা দুখন কাব্যৰ নাম কি নাম বুলি কৈছোঁ শৰণ মালিকা আৰু প্ৰসংগমালা দেই শৰণ মালিকা আৰু কি বুলি কৈছোঁ প্ৰসংগমালা এই দুখন তাৰপিছত চোৱা ভট্টদেৱে কাৰ ওচৰত শৰণ লৈছিলে তেওঁ কাৰ ওচৰত শৰণ লৈছিলে কাক তেওঁ গুৰু হিচাপে মানিছিলে এতিয়া চোৱা ভট্টদেৱে দামোদৰ দেৱৰ ওচৰত কাৰ ওচৰত দামোদৰ দেৱৰ ওচৰত শৰণ লৈছিলে মনত থাকিব তোমালোকৰ 8 নম্বৰ প্ৰশ্নটো চোৱা মহাৰথী কাক বোলে আৰু এই প্ৰশ্নটো তোমালোকৰ কিতাপত 1 নম্বৰ বুলি আছে দেই মই তোমালোকক আগৰখিনি বাছি দিলোঁ যে সেইকাৰণে এইটো 8 নম্বৰ এইটো চোৱা মহাৰথী কাক বোলে মহাৰথী মহান যি ৰথী হা এই মহাৰথী হ'বলৈ হ'লে এজন মানে যোদ্ধাৰ বহুত গুণ থাকিব লাগিব কি গুণ থাকিব লাগিব চোৱা সেই যোদ্ধাজনে কি কৰিব লাগিব একেলগে 10,000 ধনুৰ্ধৰ বীৰৰ লগত ধনুৰ্ধৰ মানে কি ধনু কাঁড়েৰে যুদ্ধ কৰা এজন দুজন নহয় 1000 2000 নহয় 10,000 জনে একেলগে ধনু কাঁড়েৰে যুদ্ধ কৰিব আৰু তেনেকুৱা 10,000 জন ধনুৰ্ধৰ লগত কি কৰিব মাত্ৰ এজন মহাৰথীয়ে যুদ্ধ কৰিব পাৰে আৰু তেতিয়াই এজন যোদ্ধা মহাৰথী বুলি কোৱা হ'ব যেতিয়া তেওঁ একেলগে 10,000 জন ধনুৰ্ধৰৰ লগত কি কৰিব যুদ্ধ কৰিব পাৰিব বুজি পালা আৰু মহাভাৰতত তেনেকুৱা ধনুৰ্ধৰৰ নাম তোমালোকে জানিবই লাগে মহাভাৰতত বহুত আছিলে দেই প্ৰথম কথা তোমালোকে পাণ্ডৱসকল গোটেই 5জন পাণ্ডৱে কিন্তু ধনুৰ্ধৰ বীৰ আছিলে দেই আৰু তাৰ ভিতৰত আটাইতকৈ যিজন শ্ৰেষ্ঠ আছিলে পাণ্ডৱ কৌৰৱ সকলোৰে ভিতৰত তেওঁ আছিলে কোন অৰ্জুন মনত ৰাখিবা দেই অৰ্জুনৰ সমকক্ষ মানে ধনুৰ্ধৰ সেই সময়ত পৃথিৱীত নাছিল বুলি ক'লেও বেয়া কোৱা নহয় আৰু অৰ্জুনৰ পাছত তোমালোকৰ বাকী কেইজন পাণ্ডৱো হয় যুধিষ্ঠিৰ ভীম নকুল সহদেৱ তাৰপিছত তেওঁলোকৰ আৰু তোমালোকৰ ধনুৰ্ধৰ কোন তোমালোকে মনত ৰাখিবা দেই ভীষ্ম পিতামহ তেওঁলোকৰ ককাক মানে পাণ্ডৱ কৌৰৱ দুয়ো পক্ষৰে ককাক দেই ভীষ্ম পিতামহ আকৌ তেওঁলোকৰ গুৰু আছিলে আচাৰ্য কৰ্ণ আৰু কৃপাচাৰ্য অশ্বত্থামা কৰ্ণ বিকৰ্ণ এই বহুত আছিলে মানে মহাৰথী গম পালা তাৰপিছত আহিলে এতিয়া কি 9 নম্বৰটোত চোৱা তোমালোকে কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা এতিয়া যুদ্ধত যেতিয়া মানে যুদ্ধ কৰিব তেতিয়া কি কৰিব লাগিব সেই যুদ্ধৰ সেনাসকলৰ সৈন্যসকলৰ মাজৰ পৰা কি কৰা হয় এজন মানে সেনাপতি বাছি দিয়া হয় গম পালা নহয় এতিয়া 18 দিন হৈছিলে নহয় কৌৰৱৰ যুদ্ধ মানে কুৰুক্ষেত্ৰৰ যুদ্ধ গতিকে তাত মানে কৌৰৱ পক্ষৰ মানে কোন সেনাপতি আছিলে এই কেইজন কিন্তু কৌৰৱৰ ফালৰহে গম পালা নাই দুৰ্যোধন আৰু তেওঁৰ ফলীয়া যিখিনি আছিলে আৰু পাণ্ডৱৰ বেলেগ আছিলে গম পালা না এতিয়া কৌৰৱৰ পক্ষৰ যিসকল মানে সেনাপতি আছিলে তেওঁলোক কোন আছিলে গুৰু দ্ৰোণ তাৰপিছত আছিলে কোন ভীষ্ম পিতামহ কৰ্ণ মহাৰথী কৃপ অগ্ৰগণী অশ্বত্থামা বিকৰ্ণ সোমদত্তৰ পুত্ৰ কোন ভূৰিশ্ৰৱা মনত ৰাখিবা দেই এইকেইজন আছিলে কৌৰৱৰ পক্ষৰ বিশিষ্ট সেনাপতি হ'ল তাৰপিছত আহিলে 10 নম্বৰটো পাণ্ডৱৰ পক্ষৰ মহাৰথীসকলৰ নাম লিখা এতিয়া তোমালোকে মনত ৰাখিবা পাণ্ডৱৰ পক্ষত মানে এনেকুৱা হয় যে এজনক যেতিয়া সেনাপতি পাতি দিব তেওঁৰ যেতিয়া মৃত্যু হ'ব তাৰ পাছত আকৌ এজন মানে সেনাপতি হ'ব একেলগে সেই সেনাপতি পাতি নিদিয়ে বুজি পালা নাই কিন্তু কৌৰৱ পক্ষত মানে প্ৰথমতে আছিলে ভীষ্ম পিতামহ হয়নে তাৰপাছত আহিলে দ্ৰোণ তাৰপাছত আহিলে কৰ্ণ তেনেকৈ মানে লাহে লাহে মানে তেওঁলোকৰ মাজত মানে সেনাপতিসকল মানে তেওঁলোকৰ মৃত্যু হৈ গৈ আছিলে তেওঁলোক মানে তাৰপিছত বেলেগ হৈ গৈ আছিলে কিন্তু পাণ্ডৱৰ পক্ষত তেনেকৈ তেওঁলোকৰ মানে মৃত্যু হোৱা নাছিলে মনত ৰাখিবা দেই তেওঁলোকৰ সেনাপতিসকল এতিয়া চোৱা পাণ্ডৱৰ পক্ষৰ বিশিষ্ট মহাৰথীসকলৰ নাম কৈছোঁ মই তোমালোকক কাৰ নাম কৈছোঁ ধৃষ্ট দ্যুম্ন যুধিষ্ঠিৰ ভীম অৰ্জুন বিৰাট শিখণ্ডী সাত্যকী চেকিতান নকুল সহদেৱ কাশীৰাজ কুন্তীভোজ যোধা মন্যু পুৰুজিত দ্ৰৌপদীৰ 5 পুত্ৰ আৰু প্ৰতিবিন্ধ্যাদী মনত ৰাখিবা দেই মোৰ আখৰবোৰ অলপ বেয়া হৈছে মই বৰ খৰধৰকৈ কৰাৰ কাৰণে তোমালোকে কিন্তু এনেকৈ আখৰ নিলিখিবা তোমালোকে আখৰবোৰ ভাল কৰিবা হ'ল নহয় এতিয়া বুজি পালা মই পাণ্ডৱৰ পক্ষৰ তোমালোকৰ সেনাপতিসকলৰ নাম নাই কোৱা পাণ্ডৱৰ পক্ষৰ তোমালোকৰ মই মহাৰথীসকলৰ নাম ক'লোঁ বুজি পালা এতিয়া কোন এতিয়া আহিলে এতিয়া যে ধৃষ্টদ্যুম্ন এওঁ কোন আছিলে জানানে দ্ৰৌপদীৰ ককায়েক আছিলে দেই দ্ৰৌপদী ভীম অৰ্জুন নকুল সহদেৱ গোটেই পঞ্চপাণ্ডৱৰ পত্নী আছিলে নহয় মানে তেওঁক কিন্তু মানে ধৰা যেতিয়া মানে তেওঁ আচলতে প্ৰথমতে বিয়া পাতিছিলে কোনে অৰ্জুনে জিকিছিলে হয় নহয় কিন্তু পিছত মানে কি হৈছিলে গোটেই 5জনৰ মাজত ভাগ কৰি লৈছিলে তেওঁলোক গোটেইকেইজনৰ পত্নী আছিলে দ্ৰৌপদী আৰু সেই দ্ৰৌপদীৰ ককায়েক আছিলে ধৃষ্ট
দ্বিমূল্য তাৰপিছত আহিলে 11 নম্বৰটো আছে কি সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি ৰণবাদ্যৰ মহাশব্দ হৈছিলে এতিয়া তোমালোকে মনত ৰাখিবা যেতিয়া মানে আগতে যুদ্ধ হৈছিলে দেই যুদ্ধটো মানে এতিয়াৰ নিচিনা একেবাৰে গৈ বোলে ঘপককৈ আক্ৰমণ কৰিলে একদম মাৰিলে বোলে বম পেলাই দিলে তেতিয়া তেনেকুৱা নহয় তেতিয়া যুদ্ধটো উৎসৱৰ নিচিনাকৈ আমি যেনেকৈ উৎসৱৰ যেনেকৈ একদম মানে মংগল ধ্বনিৰে বা মংগলজনক কামেৰে আমি যেনেকৈ মানে আমাৰ উৎসৱবিলাক আমি আৰম্ভণি যেনেকৈ কৰোঁ তেতিয়া যুদ্ধকো মানুহে তেনেকৈ তেওঁলোকে উৎসৱৰ নিচিনাকৈ খুব মানে মংগল ধ্বনিৰে তেওঁলোকে আৰম্ভণি কৰিছিলে বুজি পাইছে নাই আৰু এই যে সেইটোৱে কৈছে যে সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি ৰণবাদ্যৰ মহাশব্দ হৈছিলে এতিয়া এই যুদ্ধৰ কৌৰৱপক্ষৰ প্ৰথম মানে যুদ্ধৰ আৰম্ভণিৰ মানে যিটো বাদ্য বজাইছিলে সেইটো কোনে বজাইছিলে ভীষ্মকে বজাইছিলে দেই এতিয়া কৈছে কি এতিয়া এই ভীষ্মকে যেতিয়া মানে ভীষ্মই মানে তেওঁৰ মানে ৰণবাদ্য মানে কি তেওঁৰ যিটো শংখ বজাইছিলে সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি সকলো ঠাইতে কি বজাইছিলে বেলেগ প্ৰথমতে সেনাপতিয়ে বজাব সেনাপতি ভীষ্মই যেতিয়া বজোৱাৰ লগে লগে বাকী যিমানবিলাক মানে তেওঁলোকৰ মহাৰথী আছিলে তেওঁলোকে নিজৰ শংখ এটা থাকে তেওঁলোকৰ সেই বাদ্য শংখ হওক ভেৰী হওক যাৰ যি মানে আছিলে মানে বস্তু যুদ্ধোৎসৱৰ মানে ঘোষণা কৰা সেই সকলোৱে সেই বস্তুবোৰ বজাইছিলে কি বজাইছিলে শংখ ভেৰী আনক গোমুখ আদি নানা ৰণবাদ্যৰ মহাশব্দ হৈছিলে ৰণবাদ্য মানে কি যুদ্ধ কৰাৰ আগতে যিবিলাক বাদ্য বজাই মানে যুদ্ধ আৰম্ভ হৈছে বুলি মানে ঘোষণা কৰা হয় সেই বাদ্যবোৰ বজাইছিলে হ'ল তাৰপাছত আহিলে তোমালোকৰ 12 নম্বৰটো কি কৈছে চোৱা তোমালোকে আততায়ী কাক বোলে আততায়ী এতিয়া সাধাৰণতে আততায়ী মানে কি মাৰাত্মক শত্ৰু তোমালোকে এইটো লিখিব নালাগে মই তোমালোকক বুজাবৰ কাৰণে তোমালোকে যাতে মানে বুজি পোৱা ভালদৰে তাৰ কাৰণে মই তোমালোকক মানে লিখি দিছোঁ যে সাধাৰণতে বহুত ডাঙৰ মানে শত্ৰু যি মানে ধৰা মাৰিবলৈ অস্ত্ৰ শস্ত্ৰৰে মাৰিবলৈ আহে মাৰিও পেলাব পাৰে সেই দিনক কি বুলি কোৱা হয় আততায়ী বুলি কোৱা হয় দেই কিন্তু তেতিয়াৰ দিনত মানে সেই বিষাদ যুগ যেতিয়া লিখিছিলে তাৰ আগতে বিষাদ যুগ যেতিয়া মানে হেৰি হৈছিলে কি বুলি কয় কুৰুক্ষেত্ৰ ৰণ হৈছিলে সেই তেতিয়াৰ যুগত মানে আততায়ী কাক বোলে চাবা দেই যেতিয়া কোনো ব্যক্তিয়ে ঘৰত জুই দি বিষ দি তাৰপিছত কি বুলি কৈছে ভাজ্যা হৰণ কৰি মাটি অপহৰণ কৰি বা ধন সোণ বা সম্পদ হৰণ কৰি আৰু কি বুলি কৈছে অস্ত্ৰ শস্ত্ৰ লৈ বধ কৰিবলৈ উদ্যত হোৱাকে ধৰি মুঠ 6 বিধ দোষত দোষী হয় তেতিয়া তাকে কি বুলি কোৱা হয় আততায়ী বুলি কোৱা হয় দেই এজন মানুহে কি কৰিব লাগিব 6 বিধ দোষ কৰিব লাগিব মনত ৰাখিবা 6 বিধ দোষ কৰিব লাগিব তেতিয়াহে এজন মানুহক আততায়ী বুলি কোৱা হ'ব এতিয়া সেইকেইটা মানে দোষ কি কাৰোবাৰ ঘৰত জুই দিব লাগিব তেতিয়াও এজন মানুহক আততায়ী বুলি কোৱা হ'ব কাৰোবাক যদি সেই মানুহজনে বিষ দি মাৰিবলৈ চায় তেতিয়ালৈ আততায়ী হ'ব এইকেইটা চোৱা ঘৰত জুই দিব লাগিব বিষ দি তাৰপিছতে আকৌ ভাজ্যা হৰণ কৰি তাৰপিছতে মাটি অপহৰণ কৰি বা ধন সোণ সম্পদ এইবিলাক যদি কোনোবাই মানে কাৰোবাৰ পৰা কাঢ়ি লয় বা অস্ত্ৰ শস্ত্ৰ লৈ বধ কৰিবলৈ যদি উদ্যত হোৱাকে ধৰি মুঠ 6 বিধ দোষত দোষী হ'লে কি বুলি কোৱা হয় আততায়ী বুলি কোৱা হয় হ'ল এতিয়া তোমালোকে 13 নম্বৰটো চোৱা কুলক্ষয় দোষ কি কুলক্ষয় দোষ বুলি ক'লে কি বুজা যি দোষ কৰিলে নিজ বংশ বা কুলৰ ধৰ্ম নষ্ট হোৱাৰ লগতে জাতি ধৰ্ম বৰ্ণাশ্ৰম ধৰ্ম সকলো ধৰ্ম নষ্ট হৈ নিজৰ বংশৰ মান সন্মান সকলো অধোগামী হয় তাকে কুলক্ষয় দোষ বুলি কোৱা হয় দেই কুলক্ষয় নিজৰ কুলটো বা নিজৰ বংশৰ ক্ষয় হোৱা এই যিটো দোষ বুলি কোৱা এইটো কেতিয়া এইটো দোষ বুলি কোৱা হয় এতিয়া যিটো দোষ কৰিলে কি হ'ব নিজৰ বংশ বা কুলৰ যিবিলাক ধৰ্ম চব নষ্ট হোৱাৰ লগতে নিজৰ জাতি ধৰ্ম বৰ্ণাশ্ৰম ধৰ্ম মানে কি বৰ্ণাশ্ৰম ধৰ্ম মানে কি তোমালোকৰ আমি 4 আশ্ৰমৰ কথা পাইছিলোঁ নহয় কি আছিলে ব্ৰহ্মচাৰ্য আৰু কি আছিলে গৃহস্থ বানপ্ৰস্থ আৰু সন্ন্যাস এই সকলোবিলাক মানে ধৰ্ম নষ্ট হ'ব আৰু লগতে নিজৰ বংশৰ বা কুলৰ মান সন্মান চব মানে তললৈ গুচি যাব তেতিয়া তাকে কি বুলি কোৱা হয় কুলক্ষয় দোষ বুলি কোৱা হয় তোমালোকক এইটোত 1 নম্বৰো থাকিব পাৰে 2 নম্বৰো থাকিব পাৰে দেই এতিয়া তোমালোকে লিখি দিবা এতিয়া তোমালোকে 14 নম্বৰটো চোৱা কি আছে মই অস্ত্ৰ নধৰি মৌন বহো কোনে কিয় এনেদৰে কৈছে চমুকৈ লিখা এতিয়া মই অস্ত্ৰ নধৰি মৌন বহো তাৰমানে কি মই অস্ত্ৰ শস্ত্ৰ নধৰি কি কৰিম বুলি কৈছে মই মৌন হৈ থাকিম মই মনে মনে বহি থাকোঁ এই কথাষাৰ কোনে কৈছিলে তোমালোকে প্ৰথমতে মনত ৰাখিবা এই কথাষাৰ কোনে কৈছিলে অৰ্জুনে কৈছিলে কেলে কৈছিলে সেই বিষয়ে তোমালোকক ইয়াত ক'ম তোমালোকে ইয়াতকৈ আগতে তোমালোকে মনত ৰাখিবা তাৰমানে কি হ'ল যেতিয়া অৰ্জুনে মানে কি কৰিছিলে অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত হৈ তেওঁৰ ৰথখনৰ সাৰথি কোন আছিলে ভগৱান শ্ৰীকৃষ্ণ গতিকে তেওঁৰ লগত গৈ যেতিয়া তেওঁ মানে যুদ্ধত উপস্থিত হোৱাৰ পাছত তেওঁ কি কৰিলে শ্ৰীকৃষ্ণক
ক'লে যে হে কৃষ্ণ তুমি মোক মোৰ মানে যিসকলে মানে যুদ্ধ কৰিবলৈ আহিছে তেওঁলোকক মই এবাৰ চাওঁগৈ ব'লা মানে অৰ্জুনেতো জানে নহয় তেওঁ কাৰ লগত যুদ্ধ কৰিবলৈ আহিছে এয়া কোন হয় তেওঁলোকে কাৰ লগত যুদ্ধ কৰিছে নিজৰ ভাই ককাৰহে যুদ্ধ এইখনতো কোনোবা বেলেগ শত্ৰু বেলেগ ৰাজ্য বা কাৰোবাৰ লগত যুদ্ধ নহয় অৰ্জুন বা তেওঁলোকৰ পাণ্ডৱসকল যোন আছিলে যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱ এই পাণ্ডৱসকল আৰু কৌৰৱসকল তেওঁলোক কোন আছিলে ভাই ককাই মানে ধৃতৰাষ্ট্ৰৰ পুতেকত আছিলে কোন কৌৰৱ মানে 100 পুত্ৰ এই কৌৰৱসকল আৰু পাণ্ডুৰ পুতেক আছিলে কোন মানে পাণ্ডৱসকল দেই এতিয়া পাণ্ডু আৰু ধৃতৰাষ্ট্ৰ কোন ভাই ককাই গতিকে ভায়েকৰ পুতেকহঁত আৰু ককায়েকৰ পুতেকহঁতৰ মাজত যুদ্ধ লাগিছিলে বুজি পাইছা নহয় আৰু যেতিয়া মানে অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ মেলি তেতিয়া তেওঁ ক'লে নহয় অৰ্জুন শ্ৰীকৃষ্ণ তেতিয়া মানে যুদ্ধত কোনে যুদ্ধ কৰিবলৈ আহিছে যেতিয়া মানে তেওঁক দেখুৱালে গৈ তেতিয়া অৰ্জুনৰ মানে একদম মানে তেওঁৰ হিয়া ভাঙি গৈছিলে অন্তৰ একেবাৰে ভাঙি ছিঙি গৈছিলে কেলে জানানে তোমালোকে তাত তেওঁ প্ৰথমতে কাক দেখিলে তেওঁলোকৰ অতি মৰমৰ ককাক পিতামহ ভীষ্ম যিজন ব্যক্তিয়ে মানে গোটেই জীৱনটো তেওঁ বিয়া বাৰু নকৰোৱাকৈ কি কৈছিলে অকল মানে এই কৌৰৱ পাণ্ডৱৰ মানে ল'ৰা ছোৱালীবিলাকক ডাঙৰ দীঘল কৰিছিলে আৰু হস্তিনাপুৰৰ ৰাজসিংহাসনক তেওঁ সদায় মানে কি কৰিছিলে শিলৰ খুঁটিৰ দৰে চোৱা চিতা কৰি আহিছিলে আৰু তেওঁ বিশেষকৈ পাণ্ডৱসকলক তেওঁ খুব মৰম কৰিছিলে কাৰণ পাণ্ডৱসকল কি আছিলে একদম ধাৰ্মিক আছিলে তেওঁলোক সৎ আছিলে তেওঁলোকৰ একো বদমাচি বেয়া কাম তেওঁলোকে নকৰিছিলে তেওঁলোকে সদায় সত্যত মানে আছিলে আৰু তোমালোকে মনত ৰাখিবা তোমালোকে হয়তো ভাবিব পাৰা যে যুদ্ধত কিয় এই তেওঁলোকৰ যদি ককাকেই হয় আচাৰ্য এইবিলাক মানুহ তেওঁলোকৰ অৰ্জুনহঁতে বা পাণ্ডৱহঁতে ভাল কাম কৰিছিলে কিন্তু তেওঁলোকে কিয় দুৰ্যোধনৰ হৈ যুদ্ধ কৰিছিলে ইয়াতো কাৰণ আছে কেলে তোমালোকে জানিব লাগে কাৰণ কেলে জানানে তেতিয়া ৰজা কোন আছিলে ধৃতৰাষ্ট্ৰ আৰু তেওঁলোকে ৰজাৰ অধীনত আছিলে গম পালা নহয় পিতামহ ৰজাৰ অধীনত আছিলে আচাৰ্য মানে কি কাৰ কথা কৈছোঁ দ্ৰোণাচাৰ্যৰ কথা আৰু এই দ্ৰোণাচাৰ্য গুৰুৱে কি কৰিছিলে কৌৰৱ পাণ্ডৱ দুয়োখিনিকে তেওঁ শিক্ষা দীক্ষা দি একোজন মহাৰথী কৰি তুলিছিলে বুজি পাইছা নহয় কিন্তু ইমান দিনে তেওঁলোকে কাৰ অধীনত আছিলে ৰজাৰ অধীনত গতিকে তেওঁলোকে কৰ্তব্যৰ খাতিৰত তেওঁলোকে ৰজাৰ হৈ যুদ্ধ কৰিছিলে কিন্তু তেওঁলোকে আশীৰ্বাদ দিছিলে কিন্তু নিজৰ অতি মৰমৰ ছাত্ৰ পাণ্ডৱসকলক আৰু পিতামহে কিন্তু যুদ্ধৰ আগতেই দুৰ্যোধনক কৈ দিছিলে যে দুৰ্যোধন তুমি কিন্তু এটা কথা মনত ৰাখিবা মই তোমাৰ কাৰণে মই যুদ্ধ কৰিছোঁ আৰু মই মোৰ দেহত মানে শেষ মানে বিন্দু থকালৈকে তেজৰ বিন্দু থকালৈকে মই যুদ্ধ কৰিম কিন্তু মই কেতিয়াও পাণ্ডৱসকলক হত্যা নকৰোঁ তুমি কিন্তু সেই বিষয়ত মোক কেতিয়াও ক'ব নোৱাৰা গম পালানে এইখিনি কথা তেওঁ আগতে কৈ দিছিলে গম পালা নাই তেওঁলোকে কি কৰিছিলে তেতিয়া তেওঁলোকৰ ধৰ্মৰ পথত থকাটো বৰ ডাঙৰ কথা আছিলে তেওঁলোকে নিজৰ কৰ্তব্য ধৰ্মক বহুত ডাঙৰ বুলি ভাবিছিল আৰু সেইকাৰণে কৰ্তব্যৰ খাতিৰত ৰাজধৰ্মৰ খাতিৰত আৰু ধৰ্মৰ খাতিৰত সত্য ৰক্ষাৰ কাৰণে তেওঁলোকে কি কৰিছিলে ধৃতৰাষ্ট্ৰৰ হৈ তেওঁলোকে কৌৰৱৰ পক্ষৰ হৈ যুদ্ধ কৰিছিলে মনত ৰাখিবা দেই এতিয়া চোৱা কুৰুক্ষেত্ৰৰ ৰণাংগনত উপস্থিত হৈ অৰ্জুনে যেতিয়া চাৰিওফালে চকু ফুৰালে তেতিয়া তেওঁ পিতৃব্য মানে কি নিজৰ দেউতাকৰ লগৰ পিতামহ তেওঁলোকৰ অতি মৰমৰ ককা কোন ভীষ্ম আচাৰ্য দ্ৰোণাচাৰ্যৰ আগতে আৰু এজনে শিক্ষক আছিলে তেওঁলোকৰ সেইজন আছিলে কোন কৃপাচাৰ্য মাতুল মানে কি মাকৰ ঘৰৰ ধৰা মোমায়েক নিচায়েক তেনেকুৱাবোৰ আছিলে হাল্য তেওঁলোকৰ মাকৰ ভায়েক আছিলে দেই এই হাল্যও কিন্তু কৌৰৱ পক্ষ হৈ যুঁজিছিলে নিজৰ মোমায়েকে যুঁজিছিলে কিন্তু মোমায়েকে কিন্তু নিজৰ ভাগিনীয়েক মানে পাণ্ডৱকে তেওঁ কিন্তু আশীৰ্বাদ কৰিছিলে যে তোমালোকে যুদ্ধত জয়ী হ'বাই দেই তাৰপিছত ভাতৃগণ মানে কোন নিজৰ ভাতৃসকল কৌৰৱ পক্ষখিনিও ভাতৃ আৰু নিজৰখিনিওতো নিজৰ ধৰা অৰ্জুনৰ নিজৰ ভায়েকহঁতোতো যুদ্ধতে মানে যুদ্ধ কৰিবলৈ আহিছে হয়নে পুত্ৰ গোটেইবিলাক সখী আদি আপোনসকলক তেওঁ তেতিয়া দেখা পালে যুদ্ধক্ষেত্ৰত তেওঁ প্ৰবল আত্মদংশনত ভুগিছিলে আৰু যেতিয়া তেওঁ নিজৰ ঘৰৰ মানুহখিনিক দেখা পালে তেতিয়া তেওঁ মানে কি কৰিলে আত্মদংশন মানে কি নিজৰ অন্তৰত তেওঁ অনুশোচনা হৈছিলে যে তেওঁক অন্তৰাত্মাই কি বুলি কৈছে কান্দি উঠিছিলে তেওঁ কান্দি গৈছিলে যে কেলে কি কাৰণে মই যুদ্ধ কৰিবলৈ আহিছোঁ এইটো যুদ্ধ কৰিবলৈ আহি দেখোন গোটেই ঘৰৰ মানুহে আছে ইয়াত দেখোন কোনো শত্ৰু মানুহ দেখাই নাই বেলেগ মানুহ নাই অকল ঘৰৰ মানুহখিনি আছে কেৱল মাত্ৰ ৰাজ্য লাভ কৰিবৰ কাৰণেই নিজৰ বন্ধু বান্ধৱ আত্মীয় স্বজনক হত্যা কৰিলে কুলক্ষ দুখ হ'ব আৰু ইমান আৰু কি বুলি কৈছে কুল ধৰ্ম নষ্ট হ'ব তেওঁ মানে লগে এইটো কথাও ভাবিছে তেওঁ কৈছে যে অকল যদি ৰাজ্য লাভ কৰাৰ কাৰণেই যদি আমি অকল নিজৰ বন্ধু বান্ধৱ নিজৰ ঘৰৰ আত্মীয় স্বজন ঘৰৰ মানুহখিনিক যদি হত্যা কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব কুলক্ষয় দুখ হ'ব মানে কি আমাৰ কুলৰ মান সন্মান সকলো শেষ হৈ যাব দুখ লাগিব আমাৰ বংশত দুখ লাগিব আৰু আমাৰ কুল ধৰ্ম আমাৰ যি ধৰ্ম যি সৎ পথত আমি ইমান চলি আছোঁ সেই সকলো ধৰ্ম নষ্ট হৈ যাব ইমান ডাঙৰ পাপ তেওঁ কেতিয়াও কৰিব নোৱাৰে আৰু অৰ্জুনে নিজকে কি কৰিলে ধিক্কাৰ দিলে তেওঁ এনেকৈ কৈছে মানে মই কেনেকুৱা মানুহ যে মই মানে নিজৰ ঘৰৰ মানুহখিনিৰ লগত যুদ্ধ কৰিবলৈ আহিছোঁ অকল ৰাজ্য লাভ কৰাৰ কাৰণে ধিক্কাৰ দিলে যে কি কেৱল ৰাজ্য সুখ লাভৰ বাবে নিজৰ আত্মীয় স্বজনক বধ কৰাৰ দৰে কাম কৰিবলৈ তেখেতে
কেনেকৈ উদ্যত হ'ল তেওঁ নিজকে নিজে মানে ভাবিছে মানে একদম গালি পৰাৰ নিচিনা কৰিছে টেট মই কেনেকুৱা মানুহ মই কি কাৰণে নিজৰ ঘৰৰ মানুহখিনি মাৰিবলৈ অকল মানে নিজৰ ৰাজ্য লাভ কৰিবৰ কাৰণে আহিছোঁ আৰু সেইবাবে দুখত অধীৰ হৈ অৰ্জুনে কি কৈছিলে ভগৱান শ্ৰীকৃষ্ণ তথা ৰথৰ সাৰথীক কৈছিলে যে তেখেতে অস্ত্ৰ নধৰি মৌন হৈ বহি থাকিব মানে কি একো মাত নামাতে অস্ত্ৰ নধৰি তেওঁ অস্ত্ৰ শস্ত্ৰ পেলাই দিব মৌন হৈ বহি থাকিব আৰু বহি থকাৰ সময়ত যদি তেওঁ দুৰ্যোধন আদি যদি অস্ত্ৰৰে তেওঁক মানে কি বুলি কৈছে বধো কৰে তেতিয়াও হয়তো তেওঁ তেখেতৰ এই পাপৰ বাবে এই পাপ কি হ'ব পাপৰ বাবে অৰ্জুনে এইটো মানে পাপ হয়তো মানে কি নহ'ব আৰু তেওঁ যদি এনেকৈ মানে মনে মনে থকাৰ সময়ত যদি দুৰ্যোধন বা তেওঁৰ মানে যিমানবিলাক ভাতৃসকল আছে যোন আছে কৰ্ণ দুশাসন বিকৰ্ণ তেওঁলোক যদি আহি যদি তেওঁক যদি হত্যাও কৰি দিয়ে তেতিয়াহ'লেও তেওঁ হয়তো খুব ভাল পাব বুলি কৈছে কাৰণ কেলৈ তেতিয়া তেওঁ এই যি পাপ কৰিবলৈ আহিছিলে নিজৰ বংশৰ মানুহ নিজৰ ঘৰৰ আত্মীয় স্বজনক মাৰিবলৈ তেওঁ যে আহিছিলে সেই পাপ কৰাৰ পৰা তেওঁ বাচি থাকিব সেইটো কৈছিলে দেই আৰু অৰ্জুনে এইদৰে কি কৰিছিলে শ্ৰীকৃষ্ণৰ আগত যুদ্ধ নকৰোঁ বুলি বিলাপ কৰি কৈছিলে এতিয়া কথাটো বুজি পালা তোমালোকে তাৰপিছত চোৱা 15 নম্বৰ প্ৰশ্নটো কি আছে অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিলে এতিয়া তাৰপিছত এইটো তোমালোকৰ মানে পাঠটো আছে যে অৰ্জুনে শ্ৰীকৃষ্ণক যে কৈছিলে যোৱা বোলে হে বন্ধু বা হে কৃষ্ণ তুমি মোক বোলা তুমি মোক দুয়োখিনি সেনাৰ মাজত উভয় মানে কি কৌৰৱ আৰু পাণ্ডৱ দুয়োখিনি সেনাৰ মাজত তুমি মোক ৰথখন ৰখাই দিয়াগৈ বুলি কৈছিলে কেলে কৈছিলে কি কাৰণ আছিলে যে চোৱা অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কৈছিলে কাৰণ অৰ্জুনে যুদ্ধ কৰিবলৈ অহা বীৰ যোদ্ধাসকলক এবাৰ চাবলৈ বিচাৰিছিলে অৰ্জুনে চাবলৈ বিচাৰিছিলে যে কোন কোন বীৰে ইয়াত যুদ্ধ কৰিবলৈ আহিছে আৰু কোনেনো কাৰ লগত যুদ্ধ কৰিব আৰু তেওঁনো কাৰ লগত যুদ্ধ কৰিব মানে কি মানে কোনে কোনে যুদ্ধ কৰিবলৈ আহিছে তেওঁ এবাৰ চাব বিচাৰিছে কাৰণ কেলৈ তেতিয়ালৈকে যুদ্ধ হোৱা নাছিলে যুদ্ধ হোৱাৰ লগে লগে কি হ'ব পৰিৱেশটো বেলেগ হৈ যাব হয়নে গতিকে তাৰ আগতেই অৰ্জুনে সকলোকে চাই যাব বিচাৰিছিলে আৰু তেওঁ কাৰ লগত যুদ্ধ কৰিব আৰু কি চাব বিচাৰিছিলে দুৰ্বুদ্ধি বা দুৰ্মতি দুৰ্যোধনৰ পক্ষে কোন কোন বীৰসকলে যুদ্ধ কৰিবলৈ আহিছে দুৰ্মতি মানে কি খুব বেয়া স্বভাৱৰ মানুহ দুৰ্বুদ্ধি বেয়া বুদ্ধি থকা দুৰ্যোধনৰ পক্ষত কোনে কোনেনো যুদ্ধ কৰিবলৈ আহিছে এই সকলোকে অৰ্জুনে কি কৰিছিলে এবাৰ চাই ল'ব বিচাৰিছিলে হ'ল তাৰপিছত 16 নম্বৰ চোৱা তোমালোকৰ কি আছে তোমাৰ পাঠটিত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধ উৎসৱৰ বিষয়ে লিখা এতিয়া পাণ্ডৱসকলে যুদ্ধ মই তোমালোকক আগতেও কৈছোঁ যে তেওঁ আগৰ দিনত মানে কি কৰিছিলে যুদ্ধকো মানুহে উৎসৱৰ যেনেকৈ আমি উৎসৱ এটা মানে একদম মংগলজনকভাৱে আৰম্ভণি কৰোঁ হয় তেনেকৈ মানে কি কৰে মানে তেতিয়াৰ দিনত যুদ্ধকো মানে মংগলজনকভাৱে আৰম্ভণি কৰা হৈছিলে এতিয়া পাণ্ডৱসকলে কেনেকৈ আৰম্ভণি কৰিছিলে সেই বিষয়ে কৈছে দেই এতিয়া প্ৰাচীন কালত পবিত্ৰ শংখ বজাই যুদ্ধ উৎসৱৰ আৰম্ভণি কৰা হৈছিলে একদম প্ৰাচীন কালত দেই যেতিয়া সত্যযুগ ত্ৰেতাযুগ দ্বাপৰ যুগ তেতিয়া মানে কি কৰিছিলে মানে পবিত্ৰ মানে শংখ যেতিয়া বজায় সাধাৰণতে ক'ত বুজায় শংখ মানুহ এনেই বুজাই থাকে নবজায় ন পূজা অৰ্চনা কৰিলে তাৰ আগতে বুজায় হয়নে এতিয়া পবিত্ৰ শংখ বজাই যুদ্ধ উৎসৱৰ আৰম্ভণি কৰিছিলে এতিয়া শুক্লবৰ্ণৰ 4টা ঘোঁৰাৰে টনা ৰথত উঠি কৃষ্ণাৰ্জুনে কি কৰিছিলে দিব্য শংখ বজাই যুদ্ধৰ আৰম্ভণি ঘোষণা কৰিছিলে এতিয়া 4টা ঘোঁৰাৰে টনা এখন মানে একদম শুক্লবৰ্ণ মানে কি বগা ঘোঁৰাৰে টনা ৰথ এখনত কৃষ্ণাৰ্জুন মানে কোন কৃষ্ণ আৰু অৰ্জুন কৃষ্ণাৰ্জুন বুলি ক'লে বেলেগ কাকো নুবুজায় কিন্তু দেই কৃষ্ণ আৰু অৰ্জুনক বুজায় তেওঁলোকে দিব্য শংখ মানে দিব্য মানে কি একদম ভগৱান দেৱতা তুল্য তেনেকুৱা এটা শংখ বজাই তেওঁলোকে যুদ্ধৰ আৰম্ভণি ঘোষণা কৰিছিলে কৃষ্ণই কি শংখ বজাইছিলে তোমালোকৰ প্ৰায় প্ৰশ্ন আহে দেই কোনে কি শংখ বজাইছিলে এতিয়া কৃষ্ণই পাঞ্চজন্য শংখ বজাই আৰম্ভণি মানে ঘোষণা কৰিছিলে অৰ্জুনে দেৱদত্ত শংখ বজাইছিলে ঠিক সেইদৰে মহাবলী ভীমে কি কৰিছিলে পৌণ্ড্ৰক নামেৰে মহাশংখ বজাইছিলে আকৌ মহাৰাজ যুধিষ্ঠিৰে মানে কি বজাইছিলে মহাশংখ বজাই যুদ্ধৰ আৰম্ভণি কৰিছিলে দেই এতিয়া তাৰপিছত চোৱা তোমালোকে কি আছে তেনেকৈ মানে মহাৰাজ যুধিষ্ঠিৰে কি কৰিছিলে অনন্ত নামৰ মহাশংখ বজাই যুদ্ধৰ আৰম্ভণি কৰিছিলে যুধিষ্ঠিৰে কি শংখ বজাইছিলে অনন্ত নামৰ থাকি গৈছিলে নামটো দেই অনন্ত নামৰ মহাশংখ বজাই যুদ্ধৰ আৰম্ভণি কৰিছিলে আকৌ নকুলে কি নামৰ সঘোষ নামেৰে শংখ আৰু সহদেৱে মণি পুষ্পক শংখ বজাইছিলে হ'ল আৰু একেদৰে আৰু তেওঁলোকৰ মহাৰথীসকল আছিলে কোন কোন আছিলে কাশীৰাজ সাত্যকী ধৃষ্ট দ্যুম্ল তাৰপিছত আৰু কোন আছিলে এজন আছিলে বিৰাট তাৰপিছত আছিলে কোন দ্ৰুপদ তাৰপিছত আছিলে দ্ৰৌপদীৰ দ্ৰৌপদীৰ 5জন পুতেক আছিলে আৰু দ্ৰুপদ কোন আছিলে জানা এই দ্ৰৌপদীৰ দেউতাকৰ নাম আছিলে দ্ৰুপদ আৰু এই দ্ৰৌপদীৰ ককায়েকৰ নাম আছিলে কোন ধৃষ্ট দ্যুম্ল তোমালোকে মনত ৰাখিবা কিন্তু দেই এইবিলাক জানিব লাগে দ্ৰৌপদীৰ 5 পুত্ৰ আছিলে তেওঁলোকেও নিজৰ নিজৰ মানে শংখ বজাইছিলে আকৌ সুভদ্ৰাৰ পুত্ৰ আকৌ অভিমন্যু সুভদ্ৰাৰ পুত্ৰ অভিমন্যু আদি বীৰ সবেও কি কৰিছিলে নিজৰ নিজৰ শংখ বজাই তেওঁলোকে যুদ্ধ উৎসৱৰ
ঘোষণা কৰিছিলে এতিয়া সুভদ্ৰা কোন জানা না তোমালোকে মানে এই দ্ৰৌপদী সুভদ্ৰা দুয়োগৰাকী দ্ৰৌপদীকো মানে তেওঁ মানে দ্ৰৌপদীকো স্বয়ম্বৰ সভাতে তেওঁকো মানে লাভ কৰিছিলে কিন্তু মানে মাকে কি কৈছিলে মানে যেতিয়া মানে ক'লে যে তোমাৰ মানে যেতিয়া অৰ্জুনে দ্ৰৌপদীক জয় কৰি আনি মাকৰ ওচৰলৈ আহিলে কুন্তীদেৱীৰ ওচৰলৈ আহি তেওঁ কৈছিলে যে মা আমি বস্তু এটা আনিছোঁ তেতিয়া মাকে কি বুলি ক'লে তোমালোকে যি আনিছা সমানে ভাগ কৰি লোৱা বুলি ক'লে মানে এইটো মানে আছে মানে তাৰ পৰা মানে কৈছোঁ তোমালোকক যে 5জনে ভাগ কৰি লোৱা বুলি ক'লে 5জনে ভাগ কৰি লোৱা এতিয়া কি আনিছিলে তেওঁলোকেতো বস্তু নহয় নে মানুহে আনিছিলে দ্ৰৌপদীক আনিছিলে তেতিয়া কি কৰিলে গোটেই 5জনে ভাগ কৰি ল'লে বুজি পালা নাই এতিয়া আগতো আৰু এটা কথা আছে যে তেতিয়া মানে তেওঁলোকে কৈছিলে তেওঁলোকে যি লাভ কৰিব যি কৰিব সমানে ভাগ কৰিব এই কথাটো এটা আছিলে গতিকে তেওঁলোকে কি কৰিলে দ্ৰৌপদীক গোটেই 5জনে ভাগ কৰি লৈছিলে গম পালা নাই গতিকে গোটেই 5জনৰ পত্নী আছিলে কিন্তু সুভদ্ৰা অকল অৰ্জুনৰ পত্নী আছিলে বুজি পালা এতিয়া এই অভিমন্যু আদি বীৰসৱে কি কৰিছিলে নিজৰ শংখ বজাই তেওঁলোকে যুদ্ধ উৎসৱৰ ঘোষণা কৰিছিলে তাৰপিছত কি হ'ল পাণ্ডৱৰ পবিত্ৰ মহাশংখৰ শব্দই আকাশ পৃথিৱী সহিতে দহু দিশ ৰজন জনাই কৌৰৱ সেনাৰ মাজত মহাভয়ৰ সঞ্চাৰ কৰি কৌৰৱ সৈন্যৰ হৃদয় বিদাৰি পেলালে তাৰপিছত কি আহিলে চোৱা পাণ্ডৱে কি কৰিছিলে পবিত্ৰ মহাশংখৰ মানে এই তেওঁলোকে শংখটো বৰ পবিত্ৰ বস্তু বুলি ধৰা হয় দেই আৰু পাণ্ডৱসকলে কি কৰিছিলে এই পবিত্ৰ মহাশংখ বজাই তেওঁলোকে কি কৰিছিলে এনেকুৱা এটা শব্দ ওলাইছিলে গোটেই চবেই নিজৰ শংখ বজাইছিলে ন কিমান ৰথী মহাৰথী আছিলে চবেই নিজৰ শংখ বজাই এনেকুৱা এটা শব্দ হৈছিলে আৰু সেই শব্দে দহু দিশ গোটেই 10টা দিশ মানে একেবাৰে ৰজন জনাই গৈছিলে আৰু এই শব্দ শুনাৰ লগে লগে কি হৈছিলে কৌৰৱ সেনাৰ মাজত মহাভয়ৰ সঞ্চাৰ কৰিছিলে মানে কি কৌৰৱ সেনাৰ মানে একদম জিঅ কপি গৈছিলে যে ৰাম এতিয়া মানে এই পাণ্ডৱসকলো মানে যুদ্ধ ক্ষেত্ৰত আহি আমাক মানে যুদ্ধৰ কাৰণে হুংকাৰ দিছে তেওঁলোকে আগবাঢ়ি আহিছে গম পালা নাই কৌৰৱসকলে তেওঁলোকৰ সৈন্য সংখ্যাও বহুত আছিলে তেওঁলোকে যুদ্ধ কৰিবলৈ আগবাঢ়িও আহিছিলে কিন্তু কৌৰৱেও জানিছিলে যে পাণ্ডৱসকল কিমান শক্তিশালী গম পালা নাই গতিকে পাণ্ডৱসকলে যেতিয়া মানে তেওঁলোকৰ মহাশংখৰ শব্দৰে যেতিয়া তেওঁলোকে গোটেই দহু দিশ মানে 10টা দিশ মানে ৰজন জনাই তুলিছিলে তেতিয়া সেই শব্দই কি কৰিছিলে গোটেই মানে কৌৰৱ সেনাৰ মাজত ভয়ৰ মানে একদম সঞ্চাৰ কৰিছিলে তাৰপিছত চোৱা তোমালোকে 17 নম্বৰটো কি আছে অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্ৰীকৃষ্ণক কি ক'লে তোমাৰ নিজৰ ভাষাৰে বা কথাৰে লিখা এই প্ৰশ্নবিলাক তোমালোকক বিভিন্ন ধৰণে আহিব পাৰে মই তোমালোকক বুজাই দিছোঁ কেলৈ জানানে তোমালোকে যেনেকৈ আহিলেও তোমালোকে লিখিব পাৰিবা মই এনেকৈ লিখি দিছোঁ বুলি ক'ল এনেকুৱা নহয় যে তোমালোকে একদম মোৰ নিচিনা লিখিব তোমালোকক মই বুজাই দিছোঁ তোমালোকে নিজৰ মতে লিখিব পাৰিবা দেই ছুটিও কৰিব পাৰা দীঘলো কৰিব পাৰা তেনেকুৱা কথা নাই এতিয়া চোৱা অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক দেখিলে পিতৃব্য মানে কি নিজৰ দেউতাকৰ নিচিনা পিতামহ মই তোমালোকক কৈছোঁ কোন পিতামহ ভীষ্ম আচাৰ্য এজন হৈছে দ্ৰোণাচাৰ্য আন এজন হৈছে কোন কৃপাচাৰ্য মাতুল ভাতৃ পুত্ৰ পৌত্ৰ সখী শহুৰ সুহৃদ সকলোকে দেখা পালে আৰু তেওঁলোকক দেখা পাই কি কৰিছিলে অৰ্জুনে শ্ৰীকৃষ্ণক কি ক'লে তেওঁ যিখিনি কথা কৈছিলে তাৰ বিষয়ে তলত চমুকৈ আলোচনা কৰিছে এই বিষয়ে আলোচনা কৰিছোঁ চোৱা কুৰুক্ষেত্ৰৰ মহা ৰণাংগনত উপস্থিত হৈ অৰ্জুনে যেতিয়া অতি শ্ৰদ্ধা আৰু মৰমৰ পিতামহ ভীষ্ম আচাৰ্য দ্ৰোণ তাৰপিছতে কাৰ কথা কৈছোঁ তথা কৃপাচাৰ্য মাতুল মানে কি মোমায়েক শাল্যক আকৌ ভাতৃ সহিতে সকলো আত্মীয় স্বজন বন্ধু বান্ধৱ বিপক্ষৰ সেনানীত দেখিলে তেখেতৰ কি হৈছিলে অন্তৰাত্মা ভাঙি চিঙি চুৰমাৰ হৈ গ'ল বৰ দুখ লাগিলে তেতিয়া দেখি তেওঁ মই যুদ্ধ কৰিবলৈ আহিছোঁ যাৰ লগত যুদ্ধ কৰিবলৈ তেওঁলোক দেখোন ঘৰৰ মানুহ ধৰা আগতেও জানে কিন্তু যেতিয়া সন্মুখত দেখাৰ লগে লগে একদম মানে তেওঁৰ অন্তৰাত্মা কঁপি গৈছিলেগৈ বুজি পাইছা নাই তেওঁ যে এজন ভাল মানুহ আছিলে কিমান ভাল মানুহ আছিলে মানে অকল অৰ্জুনেই নহয় তেওঁলোকৰ পঞ্চপাণ্ডৱ গোটেই কেইজন আৰু এইফালেতো ভগৱান কৃষ্ণ আছেই তেওঁলোক একোজন মহামানৱ আছিলে দেই তেওঁলোক একোজন অকল মহান যোদ্ধা ধনুৰ্ধৰ বা বীৰ যোদ্ধা আছিল সেইটো নহয় তেওঁলোক একোজন মহামানৱ আছিলে তেওঁলোক একোজন বহুত ভাল অন্তৰৰ ব্যক্তি আছিলে দেই আৰু সেইকাৰণে কৈছে সেইবাবে অৰ্জুনে কি কৈছিলে শ্ৰীকৃষ্ণক কৈছিলে হে কৃষ্ণ যুদ্ধক্ষেত্ৰত মোৰ অতি আপোন আত্মীয় স্বজনক দেখি মোৰ কৰ চৰণ আদি ভাগি গৈছে একদম মোৰ অন্তৰ দুখত ভাঙি গৈছে মুখ শুকাই গৈছে শৰীৰো কঁপিছে তেওঁৰ মানে গাটো কঁপিছে থৰথৰকৈ কঁপিছে তোমালোকৰ কেতিয়াবা দুখ লাগিলে ভয় লাগিলে নকঁপে গা তেনেকৈ নোম হিঁয়ৰি গৈছে একদম নোমবোৰ মানে হিঁয়ৰি একদম এডাল হৈ গৈছে যে ইমান মানে তেওঁৰ দুখ লাগিছে ভয় লাগিছে কি কৰিবলৈ আহিছোঁ তাৰমানে সমগ্ৰ শৰীৰ তেওঁ গৰম হৈ গৈছে আনকি গাণ্ডীৱ ধনু হাতৰ পৰা
পৰি গৈছিলে খহি গৈছিলে গাণ্ডীৱ ধনু মানে কি মানে অৰ্জুনৰ যিখন ধনু সেইখনক কি বুলি কোৱা হয় গাণ্ডীৱ ধনু তেওঁৰ ধনুখনৰ নাম গাণ্ডীৱ আছিলে দেই আৰু এই গাণ্ডীৱ ধনুখনো ইমানেই তেওঁ ভয় লাগিছিলে ইমান দুখ লাগিছিলে দুখত গাণ্ডীৱ ধনুখনো হাতৰ পৰা পৰি গৈছিলে এতিয়া চাৰিওফালে তেওঁ মানে শ্ৰীকৃষ্ণক কৈ আছে দেই চাৰিওফালে অমংগল দেখিছে ওপৰত শগুন উৰিছে তলত শিয়ালেও চিঞৰিছে তাৰমানে দিনত তেওঁলোকে যুদ্ধ কৰিবলৈ গৈছে গতিকে দিনত জানো শিয়ালে চিঞৰে নিচিঞৰে আৰু এটা কথা তোমালোকে মনত ৰাখিবা যেতিয়া মানে দুৰ্যোধনৰ জন্ম হৈছিলে দেই তেতিয়া দুৰ্যোধন জন্ম হোৱাৰ লগে লগে একদম বিৰাট ধুমুহা শিল বৰষুণ আহিছিলে আৰু লগতে শিয়ালেও হোৱা দিছিলে ৱাকে চিঞৰিছিলে আৰু তেতিয়া মানে যিসকল মানে তেতিয়া মানে ধৰা সাধু পুৰুষ আছিলে তেওঁলোকে কৈছিলে যে এই ল'ৰাজনী মানে আমাৰ মানে তেওঁলোকৰ কুলৰ কাৰণে কি হ'ব তেওঁলোকৰ কুলৰ কাৰণে মানে শনিৰ নিচিনা কাম হ'ব বুলি কৈছিলে দেই কুল তেওঁলোকৰ ধ্বংস কৰিব তেতিয়াই তেওঁলোকে গম পাইছিলে এনেই কৈছোঁ মই তোমালোকৰ কথাটো এতিয়া চোৱা আৰু সেইদিনাখন মানে যেতিয়া কুৰুক্ষেত্ৰৰ ৰণত মানে চব গোট খাইছে সেই তেতিয়া মানে অৰ্জুনে শ্ৰীকৃষ্ণক কৈছে তেওঁতো মানে কোন আছিলে জগতৰ ঈশ্বৰ পৰম ব্ৰহ্ম তেওঁ চব জানিছিলে শ্ৰীকৃষ্ণই আৰু অৰ্জুনেও জানিছিলে তেওঁ ভগৱানৰ অৱতাৰ গতিকে তেওঁ মানে নিজৰ সখীও আছিলে আৰু তেওঁ অৰ্জুনক সেইকাৰণে কৈ আছে যে তেওঁ মানে অৰ্জুনৰ মানে যুদ্ধ কৰিবলৈ ইচ্ছা নাই সেইকাৰণে তেওঁ মানে শ্ৰীকৃষ্ণক কৈ আছে যাতে মানে শ্ৰীকৃষ্ণই মানে কওক আৰু তেওঁ ব'লা বোলে যুদ্ধ কৰিব নালাগে ঘূৰি যাওঁ ব'লা মানে তেনেকুৱা এটা ভাৱ হৈছে কথাটো বুজি পাইছানে সেইকাৰণে মানে জানে যে মানে অৰ্জুনে জানে কাক ক'ব লাগে সেইকাৰণে তেওঁ মানে কি কৈছে এই ভগৱান মানে কৃষ্ণকে সকলো কথা কৈ আছে মানে যেনে তেনে মানে শ্ৰীকৃষ্ণ মানক আৰু তেওঁক মানে লৈ যাওক আৰু ঘূৰাই গম পাইছেনে আৰু এটা কথা মনত ৰাখিবা এই যে শ্ৰীকৃষ্ণই যে শ্ৰীকৃষ্ণক যে অৰ্জুনে এনেকৈ মানে বিলাপ কৰি যুদ্ধৰ আগত যিখিনি কথা কৈছিলে আৰু তাৰ পাছত অৰ্জুনে যিখিনি কথা শ্ৰীকৃষ্ণই ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক যে বুজাইছিলে যে নহয় তুমি যুদ্ধ কৰিব লাগিব এই কথাখিনিয়ে গীতাত আছে দেই গীতা বুলি ক'লে সেইখিনিয়ে বুজায় বুজি পাইছেনে এই যে পিছত যে অৰ্জুনক যে যুদ্ধ কৰিবৰ কাৰণে হৈমান কৰিছিলে অৰ্জুনেতো যুদ্ধ নকৰোঁ বুলি কৈছে তাৰ পাছত যে কেনেকৈ কিমান মানে শাস্ত্ৰ বা কিমান ধৰণেৰে বুজাই বঢ়াই যিখিনি কথা কৈছিলে শ্ৰীকৃষ্ণই কৈ মেলি অৰ্জুনক যে যুদ্ধ কৰিবৰ কাৰণে হৈমান কৰাইছিলে সেইখিনিয়ে গীতাত আছে বুজি পাইছা চোৱা তাৰপাছত কি চোৱা চাৰিওফালে অমংগল দেখিছে গোটেই মানে অৰ্জুনে কৈছে যে মই গোটেইফালে চবফালে মই অমংগল দেখিছোঁ একদম ওপৰত দেখোন শগুন উৰি আছে শগুনেও মানে ধৰা যুদ্ধ কৰক যুদ্ধ কৰিলে মানুহ মৰিলে মানে সিহঁতি সেই খাবহি মানে সেইটো বুজাইছে আৰু তলত মানে শিয়ালে মানে দিনত চিঞৰে জানো মানে অৰ্জুনে কৈছে যে শিয়ালেও চিঞৰিছে ইমান অমংগল হৈছে গতিকে এনেকুৱা সময়ত মানে আমি যুদ্ধ কৰাটো উচিত নহ'ব আৰু তেওঁ কৈছে নিজৰে আত্মীয় মানুহে এইখিনি লগত মই কেনেকৈ যুদ্ধ কৰিম সেইটো কৈছে আত্মীয় স্বজনক বধ কৰি লাভ কৰা ৰাজ্য মোক নালাগে মানে অৰ্জুনে আৰু এইটো এটা ঠিক যে অৰ্জুনেও জানে যে তেওঁলোকে যুদ্ধত মানে জিকিব তেওঁলোক কিমান দিন তেওঁলোকে বনবাস খাটিলে অজ্ঞাতবাস খাটিলে আৰু কিমান যে তেওঁ মানে দিব্যাস্ত্ৰ লাভ কৰিলে তাৰপিছত মানে তেওঁ নিজৰ ওপৰত বিশ্বাস আছিলে যুদ্ধ যে জিকিবই গম পালা আৰু সেইকাৰণেও তেওঁ কৈছে যে আত্মীয় স্বজনক বধ কৰি আমি যিখন ৰাজ্য লাভ কৰিম সেই ৰাজ্যখন মানে মোক তেনেকুৱা ৰাজ্য নালাগে মই যদি নিজৰ ঘৰৰ মানুহখিনিক বধ কৰি মই ৰাজ্য লাভ কৰিলোৱে যেনিবা মই সেইখন ৰাজ্যত কেনেকৈ থাকিম কাৰ লগত থাকিম এনেকুৱা জয়ো আশা নকৰোঁ মানে মোক এনেকুৱা জয় নালাগে যি জয়ে নিজৰ আত্মীয় স্বজনক বধ কৰাৰ পাছত মই লাভ কৰোঁ সেই জয় মোক নালাগে আৰু তেনেকুৱা সুখো নালাগে তাৰমানে কি ৰাজ্য জয় কৰিলোঁ ৰাজ্য জয় কৰাৰ পাছত চব আমাৰে হৈ যাব আমি একদম মানে ৰজা মানে আমাৰে চব হৈ যাব সেই সুখ কিন্তু মোক নালাগে কৈছে কৌৰৱসকল যদিও 6 দুখত আততায়ী মানে কৌৰৱসকলক মানে কৈছে তেওঁলোকে 6টা দুখ কৰিছিলে আৰু সেইকাৰণে তেওঁলোকক আততায়ী বুলি কোৱা হৈছিলে তেওঁলোকে পাণ্ডৱসকলক জুই দিছিলে বিষ দিছিলে আকৌ দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰিছিলে তেওঁলোকক মাৰিবলৈ চেষ্টা কৰিছিলে ৰাজ্য কাঢ়ি লৈছিলে হয়নে গতিকে অস্ত্ৰৰেও যুঁজিছিলে গতিকে কৌৰৱসকলটো আততায়ী হয় গতিকে সেইটোৱে কৈছে যে অৰ্জুনে যে তেওঁলোক 6টা দুখত আততায়ী আৰু ধৰ্মশাস্ত্ৰৰ মতেও কিন্তু আমি কি কৰিব নোৱাৰোঁ তেওঁলোকক বধ কৰিব নোৱাৰোঁ মই তোমালোকক কৈছোঁৱে নহয় যে অৰ্জুনে মানে পাকে পকাৰে মানে ভগৱান শ্ৰীকৃষ্ণক সন্মান কৰাব বিচাৰিছিলে যে তেওঁ কওক আৰু বোলে যুদ্ধ কৰিব নালাগে ব'লা যাওঁগৈ বুজি পাইছেনে এতিয়া সেইটোতো নকয় নহয় শ্ৰীকৃষ্ণই তেওঁতো জানিছে যে অধৰ্ম পাপ পৃথিৱীত বেছি হৈছে দুৰ্যোধন আৰু তেওঁৰ পুত্ৰ হ'ব মানে আৰু তেওঁৰ মানে যিমানবিলাক ভাতৃসকল তেওঁলোকৰ মানে পাপৰ ভাৰ পৃথিৱীত মানে বাঢ়ি মানে বসুমতীয়ে সেই ভাৰ কান্ধত ল'ব নোৱাৰা হৈ গৈছে গতিকে এই পাপটো নাইকিয়া কৰিব লাগিব গতিকে কি হৈছে শ্ৰীকৃষ্ণতো কেতিয়াও যুদ্ধ কৰিব নালাগে বুলি নকয় কিন্তু এইফালে অৰ্জুনে নকৰে যুদ্ধ সেইকাৰণে অৰ্জুনে বাৰে বাৰে কৈছে যে ধৰ্মশাস্ত্ৰৰ মতে তেওঁলোকক মানে যদি আমি বধ কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব কুলক্ষয় হ'ব আমাৰ কুল ধৰ্ম নষ্ট হৈ যাব আৰু আমাৰ বংশৰ মান সন্মানো কি হৈ যাব অধোগামী হ'ব মানে কি একেবাৰে তললৈ গুচি যাব গতিকে মই তেনেকুৱা কাম কৰিব নোৱাৰোঁ গতিকে এনেকুৱা মহাপাপ কৰিবলৈ মই কেনেকৈ আগবাঢ়ি আহিলোঁ অৰ্জুনে নিজকে নিজে কিন্তু ধিক্কাৰ দিছে যে মই কেনেকুৱা মানুহ কেতিয়া তোমালোকৰ এনেকুৱা লাগে কিবা এটা ভুল কাম কৰা বেয়া কাম কৰা মনত লাগে মই কেলে এই কামটো কৰিলোঁ মই এই কাম
কামটো কি কাৰণে কৰিবলৈ আহিলোঁ মইতো এই কামটো নকৰা হ'লেও হৈছিলে তেতিয়া অৰ্জুনৰো সেইটো হৈছে তেওঁ কৈছে যে মই ইমান ডাঙৰ মহাপাপ ইমান বেয়া কাম এটা কৰিবলৈ মই কেনেকৈ আগবাঢ়ি আহিলোঁ মই কেলে আগতে ভাবি নাচালোঁ গম পালানে কিমান ভাল মানুহ হ'ব তোমালোকে সেইটোৱে চোৱা কেৱল ৰাজ্য সুখ লাভ কৰিবলৈকে মই স্বজন বধ কৰিবলৈ উদ্যত হ'লোঁ তাৰমানে কি অকল ৰাজ্যখন লাভ কৰিবৰ কাৰণে মই কি কৰিছোঁ নিজৰ স্বজন নিজৰ ঘৰৰ মানুহখিনিক মাৰিবলৈ মই আগবাঢ়ি আহিছোঁ গতিকে মই আৰু অস্ত্ৰ নধৰি মৌন হৈ থাকোঁ সেইকাৰণে তেওঁ অৰ্জুনে কৈছে যে মই অস্ত্ৰ শস্ত্ৰ নধৰোঁ মই চব পেলাই দিওঁ আৰু মনে মনে মই থাকোঁ আৰু তেতিয়া যদি দুৰ্যোধন আদি সকলে যদি অস্ত্ৰ ধাৰণ কৰি মোক বধো কৰে আৰু সেইটোৱে কৈছে যে মই যে অস্ত্ৰ নধৰাকৈ মই কি বুলি কৈছে মই অস্ত্ৰ পেলাই মই বহি থাকিম আৰু তেতিয়া যদি দুৰ্যোধনে আহি পিনে মোক মাৰে বা তেওঁৰ ভাতৃসকলে যদি মোক মাৰে সেয়াও মই ভাল পাম মোক মানে একো বেয়া নালাগে অন্ততঃ মই এই স্বজন বধৰ দৰে মহাপাপ কৰাৰ পৰা বিৰত থাকিব পাৰিম আৰু তেওঁ কৈছে যে নিজৰ ঘৰৰ মানুহখিনিক মৰাৰ নিচিনা মানে বধ কৰাৰ নিচিনা মহাপাপ কৰাৰ পৰা মই বিৰত থাকিব পাৰিম আৰু এইদৰেই মহাবীৰ অৰ্জুনে যুদ্ধক্ষেত্ৰত কি কৰিছিলে নিজৰ আত্মীয় স্বজন বন্ধু মিত্ৰ কুটুম সকলোকে দেখা পাই আত্মদংশনত ভুগি মহাদুখে ভগৱান শ্ৰীকৃষ্ণৰ আগত তেওঁ কি কৰিছিলে বিলাপ কৰিছিলে বুজি পালা তোমালোকে এইখিনি ভালকৈ চাবা দেই এইখিনি ৰ'বা এইখিনি উঠা নাই এইখিনি চোৱা তোমালোকে দেখিছা নহয় এইদৰে মহাবীৰ অৰ্জুনে যুদ্ধক্ষেত্ৰত আত্মীয় স্বজন বন্ধু মিত্ৰ কুটুম সকলোকে দেখা পাই আত্মদংশনত ভুগি মহাদুখে ভগৱান শ্ৰীকৃষ্ণৰ আগত বিলাপ কৰিছিল হ'ল তাৰপিছত 18 নম্বৰটো চোৱা তোমালোকৰ কি আছে অৰ্জুনৰ ধেনুখনৰ নাম কি তোমালোকৰ আহে প্ৰায় অৰ্জুনৰ ধেনুখনৰ নাম কি গাণ্ডীৱ ধেনু দেই এতিয়া 19 নম্বৰটো চোৱা জনাৰ্দন কাৰ নাম জনাৰ্দন বুলি কাক কোৱা হয় আৰু তেওঁ কিয় জনাৰ্দন বুলি কোৱা হয় এতিয়া প্ৰথম কথা হ'ল আমি জনাৰ্দন কাক কওঁ আৰু কেলেনো জনাৰ্দন বুলি কওঁ এতিয়া চোৱা জনাৰ্দন কাক কোৱা হয় ভগৱান শ্ৰীকৃষ্ণ বা বিষ্ণুক কোৱা হয় দেই জনাৰ্দন বুলি কাক কোৱা হয় জনাৰ্দন বুলি ভগৱান শ্ৰীকৃষ্ণকো কোৱা হয় আৰু ভগৱান বিষ্ণুকো কোৱা হয় দেই এতিয়া কেলে কোৱা হয় চোৱা তাৰপিছত চোৱা দুষ্টজনক অৰ্জন বা পীড়ন কৰি সন্তক পালন কৰাৰ কাৰণে কৃষ্ণ বা বিষ্ণুক জনাৰ্দন বুলি কোৱা হয় দুষ্টজন যিসকল বেয়া যিসকল অন্যায় কৰে অধৰ্ম পথত থাকে তেনেকুৱাবিলাকক অৰ্জন বা পীড়ন কৰি বা তেওঁলোকক মাৰি বা তেওঁলোকক হত্যা কৰি বা বিভিন্ন ধৰণে শাস্তি প্ৰদান কৰি মানে সন্তক মানে যিসকল সাধু যিসকল ভাল মানুহ তেওঁলোকক পালন কৰাৰ কাৰণে কি বুলি কোৱা হয় কৃষ্ণ বা বিষ্ণুক জনাৰ্দন বুলি কোৱা হয় আৰু সেইকাৰণে কি কৰিছিলে ভগৱান বিষ্ণুৱে যুগে যুগে বিভিন্ন ধৰণৰ অৱতাৰ ধৰি তেওঁ কি কৰিছিলে দুষ্টক দমন আৰু সন্তক পালন কৰিবৰ কাৰণে তেওঁ অৱতাৰ গ্ৰহণ কৰিছিলে হ'ল তাৰপিছত চোৱা তোমালোকৰ 20 নম্বৰটো কি আছে চোৱা 20 নম্বৰটো চোৱা এইটো বিষাদযোগ পাঠটিৰ মূল কি এতিয়া কি বুলি কৈছোঁ চোৱা অৰ্জুনৰ মনোজগতৰ আভ্যন্তৰৰ বিষাদ বুদ্ধিয়ে হৈছে বিষাদযোগ পাঠটিৰ মূল তাৰমানে অৰ্জুনে যেতিয়া যুদ্ধ কৰিবলৈ আহিছে যুদ্ধ কৰাৰ আগমুহূৰ্তত তেওঁৰ অন্তৰত যি বিষাদ বোধ হৈছিলে ইমান যে দুখ লাগিছিলে যিখিনি তেওঁ আত্মদংশনত নিজকে নিজে দোষাৰোপ কৰিছিলে সেইখিনি হৈছে কি বিষাদযোগ পাঠটিৰ মূল তোমালোকে নিশ্চয় বুজি পালা এতিয়া তাৰপিছত তোমালোকৰ 21 নম্বৰটো চোৱা কি আছে কুলক্ষয় দুখ কিয় মহাপাপ বুলি কোৱা হৈছে দেই এতিয়া চোৱা তোমালোকৰ কি আছে এতিয়া কুলক্ষয় হ'লে কি হ'ব কুল ধৰ্ম নষ্ট হ'ব কুলক্ষয় কুলৰ যেতিয়া ক্ষয় হ'ব তেতিয়া কি বুলি কৈছে কুল মানে কি মানে নিজৰ বংশ বা নিজৰ যিটো মানে কুল সেইটোকে কুল বুলি কৈছে কুলক্ষয় হ'লে মানে কি হ'ব কুলৰ ধৰ্ম নষ্ট হৈ যাব আৰু যেতিয়া কুল ধৰ্ম নিজৰ বংশটোৰ যেতিয়া ধৰ্ম নষ্ট হোৱাৰ লগে লগে কি হ'ব অৱশিষ্ট কুলকো অধৰ্মই বেঢ়ি ধৰিব যেতিয়া কুলৰ ধৰ্ম নষ্ট হৈ যাব তেতিয়াহ'লে কি হ'ব গোটেই বংশটো কি হ'ব অধৰ্মই বেৰি ধৰিব অধৰ্ম গোটেই বিয়পি যাব আৰু অধৰ্ম বিয়পাৰ লগে লগে কি হ'ব কুলৰ স্ত্ৰীসকল দুষ্ট হ'ব যিসকল কুলৰ স্ত্ৰী মহিলাসকল আছে তেওঁলোক বেয়া হ'ব তেওঁলোকৰ স্বভাৱ চৰিত্ৰ বেয়া হৈ যাব বুলি কৈছে আৰু স্ত্ৰীসকল যেতিয়া দুষ্ট হ'ব তেওঁলোকৰ তেতিয়া সন্তানসকলক কি হ'ব বৰ্ণসংকৰ হ'ব আৰু ইয়াৰ লগে লগে আমাৰ মানে তেওঁলোকৰ মানে কি বুলি কৈছে কুল নৰকলৈ গতি কৰিব আৰু তেতিয়াই পিতৃসকলৰ লুপ্ত পিণ্ড জলাঞ্জলিহীন হৈ পৰিব আৰু তেতিয়া মানে কি বুলি কৈছে যিসকল মানে পিতৃ তেওঁলোকৰ মানে ইতিমধ্যে তেওঁলোকে মানে স্বৰ্গলৈ গমন কৰিলে বা তেওঁলোকৰ মৃত্যু হ'ল তেওঁলোকক মানে কি কৰা হয় তেওঁলোকক পিণ্ড দিয়া হয় ন সেই লুপ্ত পিণ্ড কি হ'ব পানী নোপোৱা জলাঞ্জলিহীন হৈ পৰিব বুলি কৈছে সেই তেওঁলোকৰ লুপ্ত পিণ্ড কি হ'ব জলাঞ্জলিহীন তাৰমানে কি যাৰ উদ্দেশ্যে মানে তৰ্পণ কৰা নহয় তেওঁলোকৰ কি বোলে জলাঞ্জলিহীন হৈ পৰিব বুলি কৈছে আৰু ইয়াৰ ফলত জাতি ধৰ্ম তেওঁলোকৰ কুল ধৰ্ম বৰ্ণাশ্ৰম ধৰ্ম চব নষ্ট হৈ মানুহ নৰকত বাস কৰিবলগীয়া হ'ব সেইকাৰণে কি বুলি কোৱা হয় কুলক্ষয় দুখক মহাপাপ বুলি কোৱা হৈছে হ'ল তাৰপিছত তোমালোকে 22 নম্বৰটো চোৱা পাণ্ডৱসকলৰ সৈন্য সংখ্যা কিমান আছিলে এতিয়া পাণ্ডৱসকলৰ সৈন্য সংখ্যা কিমান আছিলে 7 অক্ষৌহিণী
আছিলে মনত ৰাখি যাবা দেই এইবোৰ তাৰপিছত তোমালোকে চোৱা কৌৰৱসকলৰ সৈন্য সংখ্যা কিমান আছিলে কৌৰৱসকলৰ সৈন্য সংখ্যা আছিলে 11 অক্ষসীনী এতিয়া এক অক্ষসীনীত কিমান থাকে জানানে এক অক্ষসীনী মানে সৈন্যত কিমান থাকিব বুলি কৈছে 21,870খন ৰথ থাকিব আৰু হাতী মানে এক অক্ষসীনীতে কিমান থাকিব বুলি কৈছে 21,870খন ৰথ থাকিব তাৰপাছতে আৰু হাতী থাকিব তাৰপাছতে 65,600 মানে 10টা মানে ঘোঁৰা থাকিব আৰু 1,00,000 মানে 9,353জন কি থাকিব পদাতিক বীৰ মানে কি জানা ভৰিৰে খোজকাঢ়ি যে যায় যিবিলাকে সৈন্য ভৰি মানে ধৰা নিজে খোজকাঢ়ি যুদ্ধ কৰে তেনেকুৱা সৈন্য থাকিব এক অক্ষসীনী কিন্তু মানে পাণ্ডৱসকলৰ কিমান আছিলে 7 অক্ষসীনী আৰু কৌৰৱসকলৰ কিমান আছিলে 11 অক্ষসীনী তেতিয়াহ'লে ভাবিছোন কিমান সৈন্য আছিলে মানে পাণ্ডৱসকলতকৈ কৌৰৱসকলৰ হয়নে তাৰপিছত চোৱা তোমালোকে 24 নম্বৰটো কি আছে আততায়ীক বধিলেও দুখ নাই এয়া কোন শাস্ত্ৰৰ বিধান কোনখন শাস্ত্ৰই কৈছিলে যে আততায়ীক বধিলেও দুখ নাই আৰু এইটো কোন শাস্ত্ৰৰ অৰ্থশাস্ত্ৰই কৈছিলে যে আততায়ীক বধ কৰিলেও একো দুখ নহয় কিন্তু ধৰ্মশাস্ত্ৰই কিন্তু তাক কোৱা নাছিলে ধৰ্মশাস্ত্ৰৰ মতে কিন্তু আততায়ীক বধ কৰিব নাপায় ইয়াৰ পিছত 25 নম্বৰটো চোৱা কাৰ পৰা ধৃতৰাষ্ট্ৰই কুৰুক্ষেত্ৰৰ যুদ্ধৰ বিৱৰণ শুনিছিলে এতিয়া সঞ্জয়ৰ পৰা ধৃতৰাষ্ট্ৰই কুৰুক্ষেত্ৰৰ যুদ্ধৰ বিৱৰণ শুনিছিলে তাৰমানে কেলে জানানে ধৃতৰাষ্ট্ৰ কোন আছিলে তেওঁ ৰজা আছিলে আৰু তেওঁ কি আছিলে জন্মান্ধ তেওঁৰ চকুৰে নেদেখিলে দুইটা চকুৰ অন্ধ আছিলে গতিকে তেওঁ এতিয়া কুৰুক্ষেত্ৰতো তেওঁ পুতেকসকলে যুদ্ধ কৰিবলৈ কৈছে আকৌ তেওঁ ভায়েকৰ পুত্ৰসকলৰ লগতে যুদ্ধ কৰিবলৈ কৈছে তেওঁতো জানিবলৈ মন গৈছে কি হৈছে কি নাই কোনে যুদ্ধ কৰিছে কাক মাৰিছে তেতিয়া ভগৱানে মানে ধৃতৰাষ্ট্ৰক বৰ দিছিলে যে তুমি এই সকলোবিলাক কি কৰিব পাৰিবা তুমি চাই থাকিব পাৰিবা কিন্তু আৰু মানে তুমি মানে গোটেইখিনি কথা গম পাবা আৰু সেইকাৰণে কি কৈছে সঞ্জয় তেওঁৰ সভাৰে মানে এজন সভাত আছিলে সঞ্জয় তেওঁক মানে কি কৈছে দিব্য চক্ষু তেওঁ সঞ্জয়ে ধৃতৰাষ্ট্ৰৰ লগত একেলগে থিয় হৈ আছিলে কিন্তু থিয় হৈ থকাৰ পৰা আজি যেনেকৈ আমি টিভিত চব চাই থাকোঁ গম পাই থাকোঁ তেতিয়াই সঞ্জয়ে কি কৰিছিলে সেই মানে ক্ষমতাটো লাভ কৰিছিলে সঞ্জয়ে কি কৰিছিলে কুৰুক্ষেত্ৰত কি হৈছিলে তেওঁ চকুৱে চাই আছিলে আৰু সেই কথাখিনি গোটেই চলন্ত বিৱৰণী তেওঁ ধৃতৰাষ্ট্ৰক শুনাই আছিলে বুজি পালা আৰু মই তোমালোকক আজি আৰু বেছি দীঘল নকৰোঁ তোমালোকে 25টা ভালকৈ পঢ়ি লোৱা ইয়াৰ পাছত মই তোমালোকক বাকীকেইটা দিম আৰু আশা ৰাখিছোঁ তোমালোকে ভালদৰে পঢ়িবা আৰু ভালদৰে মন দিবা আৰু তোমালোকে একদম মানে তোমালোকে চব প্ৰশ্ন মই কিতাপৰ পৰাও দিছোঁ ভিতৰৰ পৰা বাহিৰৰ পৰা চব দিছোঁ গতিকে তোমালোকে ভালদৰে মন দিবা আৰু কিবা যদি বুজি নোপোৱা তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা